সংসাৰ যদি ভালে ৰাখিবলৈ বিচাৰে তেন্তে কেতিয়াও নকৰিব এই তিনিটা কাম। কেৱল প্ৰেমেই নহয়, স্বামী স্ত্ৰীৰ সম্পৰ্কত সন্মান আৰু বিশ্বাস থকাটো খুবেই দৰকাৰী। ইয়াৰ এটাৰো যদি অভাৱ হয় তেন্তে সেই সম্পৰ্ক সুখৰ নহয়। নম্বৰ 1, স্বামীৰ পিতৃ মাতৃৰ সৈতে বেয়া আচৰণ। যদি আপোনাৰ স্বামীয়ে আপোনাৰ পিতৃ মাতৃৰ সৈতে ভাল ব্যৱহাৰ নকৰে তেন্তে আপুনি নিশ্চিতভাৱে তেওঁৰ তেনে ব্যৱহাৰক সমৰ্থন নকৰিব। হয়তো ইয়াৰ প্ৰভাৱ সম্পৰ্কতো দেখা যাব পাৰে। এনেদৰে যেতিয়া আপুনি নিজে আপোনাৰ স্বামীৰ পিতৃ মাতৃৰ সৈতে বেয়া আচৰণ কৰে তেতিয়া আপোনাৰ এই আচৰণ স্বামীয়ে সহ্য নকৰিব আৰু আপোনাৰ প্ৰতি তেওঁৰ সন্মান দিনক দিনে কমি আহিব। নম্বৰ 2, টকাক লৈ অহংকাৰী। দেখা যায় বহু সময়ত বিবাহিত দম্পতীৰ সম্পৰ্ক নষ্ট কৰে টকাই। যদি পত্নীয়ে স্বামীক তেওঁৰ স্থিতি আৰু উপাৰ্জনৰ বিষয়ে বাৰে বাৰে কথা শুনাই থাকে তেন্তে ই স্বামীৰ আত্মসন্মানক আঘাত কৰে আৰু তেওঁৰ চকুত পত্নীৰ সন্মান হ্ৰাস কৰে। নম্বৰ 3, ধনী পৰিয়ালৰ জীয়ৰী। বহু সময়ত কিছুসংখ্যক মহিলাই তেওঁলোকৰ পিতৃ সম্পত্তিৰ তুলনা কৰি স্বামীক অৱনমিত কৰে। সঘনাই স্বামীৰ ঘৰৰ ব্যক্তিৰ লগত নিজৰ ঘৰৰ লোকৰ তুলনা কৰি স্বামীক উপহাস কৰে। পুৰুষসকলে মহিলাৰ এনে আচৰণৰ তীব্ৰ বিৰোধিতা কৰে আৰু পুৰুষসকলৰ মনত স্ত্ৰীৰ প্ৰতি সন্মান নাইকিয়া হৈ পৰে। আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।